নমস্কাৰ আৰু নতুন ভিডিঅ' সৈতে মই এফালে আহি গৈছোঁ। এফালে আছে অনল। বাকী সেই আৰু এনেকৈ পূৰা একদম কুৰ্তা চুৰ্তা মাৰি লৈছোঁ যি এই শংকৰ উৎসৱত যাম তাতে আৰু ভালেই লাগিব। বাকী আৰু কেইটামান লগৰ ছোৱালী যাব আমাৰ সেই আৰু পূৰা দে আৰু দেখাই আছোঁ জয় গুৰু শংকৰ বেছিগিলা যাম পূৰা চবেই পৰিৱেশত চাবৰ কাৰণে আহিছে চাগে আৰু এই পূৰা ব্লগ বেলেগ বেয়া জামৰ পৰা কণ্টেণ্ট তাকেইতো আমি ভাই কণ্টেণ্ট বেছি থাকোঁ মই আজি যাই আছোঁ পূৰা ৰাস্তা ফিল্ড লাগি গৈছে পূৰা জাপ চাম লাগি গৈছে হয় নে নহয় জগন্নাথ? হয় বহুত ভিৰ 1 ঘণ্টামান হ'ল খোজকাঢ়ি আছোঁ কৰিব লাগে কৰিব লাগে ফালি দিম আৰু নে কি আজি পূৰা নিশ্চয় খালি বেছি দে আৰু এনে পূৰা একদম সুদূৰ হেৰি পৰা আহিছে তৰণিৰ পৰা আহিছে তুলসীবাৰী পৰা সুদূৰ তুলসীবাৰীৰ পৰা আহিছে ই এটা সুদূৰ জয়ন্তীপুৰৰ পৰা আহিছে এটাও জয়ন্তীপুৰৰ পৰা আহিছে এই সুদূৰ কুমৰিকাটাৰ এইটো সুদূৰ নলবাৰী সেইটো সুদূৰ মধুগছিৰ পৰা আহিছে এইগিলা চলি কি ভিৰ লাগি গৈছে পূৰা একদম ৰাস্তা পাৰ হ'ব পৰা নাই এনেকুৱা অৱস্থা আছে গাইছ কি মানুহ তাকে ইমান মানুহ কৈছো আৰু পুৰা মানে অংকুৰ অলপ মাতটো ডাঙৰকৈ দিবা নহ'লেও কোনো শুনা নাপাওঁ এইগিলা মোৰ মাত বন্ধ কৰি দিব পৰা জনসংখ্যা আছে ভাই ঠিকেই কৈছিল কিন্তু 5 লাখ মানুহ বুলি হৈছে চাগে ভিতৰতো আৰু আছে 50 লাখ দেখো 50 লাখ বেছি আছে এইটোৱে গাইছ মেইন মন্দিৰ এই আৰু বেয়া ৰ'দ দি আছে গাইছ বেয়া ৰ'দ দি আছে বেয়া ৰ'দ দিছে মজা আছে গাইছ ভক্তিমূলক জাগাত আহি পেলাই ৰাতি কি আছে আজি মজা একদম কি হ'ব গাইছ এইগিলা চলিৰ লগত কি মানুহ যাই আছোঁ এতিয়া আমি গোটেইখন মেইন গেট তাকো পালোঁহি যাই থাকোঁ বুলি কোৱাৰ লগে লগে পালোঁহি মেইন গেট ফটো চটো উঠিল অলপমান কি ইমান চৰা কি কেমেৰাত মোৰ কেমেৰাত আহিব ধৰিছে কি আছে তই মোৰ কেমেৰাত মোৰ ষ্টেণ্ড লৈ আছোঁ গাইছে এখাজি এইডাল ষ্টেণ্ড সেইটো মানুহ গাইছ একদম ঘূৰি আছোঁ বাপৰে এম্বুলেঞ্চ গেছি কাৰ বা কি ভগৱানে যি একো নকৰক আৰু কৃষ্ণ এনে পৰা আহিছে মোৰ দাড়ি নাই মই এনেকৈ মোক ইনচাল্ট দিয়ে চলি কি ক'ম আৰু গাইছ সৰু ছোৱালী মোক ইনচাল্ট দিয়া কথা আছে দুখেই লাগে মই কিন্তু কান্দি দিম কি হ'ব গাইছ এনেকে ফাট দে ইয়াতে দুখেই লাগে গাইছ দুখ কিয় কৰ তুমি তোমাৰ কাৰণে দুখ কৰি আছো হাগুদি আহিছ নাই আজি তাক মই কালি ৰাতিতে কৈছোঁ গাইছ কি কৈছোঁ কি তাক মই ৰাতি ক'লো যি হাগুদি আহিবা সি কৈছে কি হাগু নালাগে বোলে তাৰপিছত সি মোক পাৰা যায় বোলে অনলে ক'লে ঠিকেই কৈছে তাৰপিছত এনেকুৱা কি হ'ল মই ক'লো কি হেৰি মাংস চাংস খাবা ৰাতিপুৱালে বাপেকে মাংস কিনি লৈ আহিছে এতিয়া মাংস খাই পেলাই হাগি আহিছে বোলে চলি এই অৱস্থা হৈছে গাইছ ইয়াতে বোলে ঠেলা দি ভাত আনে বেলচা দি ভাত দে বোলে মছলা মাৰা দে একদম ভাত গিলা এই আৰু
মানুহ বহুত মানে অংকুৰ ন আছে ক'ত গেলি অংকুৰ বিচৰি যাব বোলাচোন বাঁহৰ তলত ঐ বাঁহৰ তলত কি কৰি আছে ঐ বাঁহৰ তলত কি কৰি আছ পেঞ্চন খুলি আছে অ অংকুৰ ও এগুলা বাঁহৰ তলত পেঞ্চন খুলি কি কৰি আছ তুমি বাঁহৰ তলত পেঞ্চন খুলি কি কৰিব ধৰিছে বেয়া চেয়া কথা কৰিব ধৰিছে নেকি তাকেইতো ভাল খুৰা হম নাকি বললে আমাৰ এই লোকগীতা ভৰলো মানে ক'ত যাই থাকে মানে আমি চাৰটে আছো জগন্নাথ আছে অংকুৰ আছে অমল আছো ইয়াতে চাৰু ক'ত গেল মানে নিচিতা সৌৰভ আৰু কৃষ্ণ ক'ত বা গেল এতিয়া ধৰবাই পাৰা নাই এন্তে এই চলিলে হৰে থাকে গাইছ আমি ইয়াতে দুটামান ফটো উঠা ধৰিলো গুচি গেল ক'ৰবাত সেইটো চাৰ্ভাৰ ডাউন হৈ গৈছে এতিয়া বিচৰি পোৱা নাই ভৰ লাগদে গাইছ ধুনীয়া বস্তু এটা দেখা পাইছো কি বা পতাকা উত্তোলন কৰিব চাগে ইয়াতে কালি প্ৰেচিডেণ্ট আহিব চাগে ন প্ৰেচিডেণ্ট আহিব নহয় আৰু CMO আহিব ইয়াতে পতাকা উত্তোলন কৰিব ভালে লাগিব কিন্তু জেগাটো ভালে বনাইছে বাকী এই চাৰটা কেইটাও বিচাৰি পোৱা নাই ক'ত বা গেল তাকেইতো তেওঁলোকে এইটো কি বুলি ভাবছি ন এইটো চিকল বুলি ভাবছি নে মানে লোহাৰ নহয় লোহাৰ বাঁহৰ এইটো বাঁহৰ কি কষ্ট হৈছে কি বনাইছে চাৰো হোৱাই দিছে এনেকে করছে কিন্তু কিছু কষ্ট করছে আৰু ভাই বাহর বনে দিছে একদম চা না ভাই পুরা একদম লোহার নহয় বাহর সেলুট সেলুট একদম শত শত প্ৰণাম বিচৰি আছো এই বিচৰি পাই গেলো এই জগন্নাথ সোমাবা এই জগন্নাথ সোৱাদি সোমাবা লাগিব সোমাবা ওলামা এই যাবলৈ গেছি কোনো জাগা জাগা বেছি পোৱা নাই Hey guys, entry mat dim. Apa banaisa de? খাইছো দে এবাৰ খাইছো দে এই জগন্নাথ দে আর গাইস দে আর দে ও এটা ফাসলি আৰু বেলেগ কিন্তু গাইস বেলেগ জগন্নাথ আগত যায় লম্বা চলি এক বিচি পাই দিয়া নাচদো ভাই ক'ত বাহুবে আছো আমি এনকে যাম ফাইনেলি ওলাই গেল ওয়া দে মোবাইল কৰি লয় পালো দে গাইস পার হইলো পালা না ও মা হরা বলি ভাবছিল মা আনু ঘুমাও ও আমার চলিকিটা কিটা গেলি বিচৰি পোৱা নাই সেইকাৰণে এতিয়া আমি কাৰ্যালয়ত মাতপা যাই আছো আগত দেখি এনেকুৱা অৱস্থা আছে কাৰ্যালয়ত প্ৰথমবাৰ কাৰ্যালয়ত মাতপা যাওঁ এই খাওঁতে কিবা এটা খাই লওঁ নেকি তাৰপিছত মাতো এন্দক হয় ধৰক কাৰ্যালয়ত যাই পেলাই মাতিছো এন্দক পানী নেকি চচ লৈ খাব লগা চচ লৈ খাই আছে হেৰি কৰিব যাই আছে হেৰি কৰিব যাই আছে গাইজ এন্দক বিচৰিব যাই আছে কবা যাই আছে দে অংকুৰ ক কৈ দিয়া কৃষ্ণ বুলি কবা মানুহ চাব নেকি মানুহ আচ্ছা কিমান
মই কেমেৰাটো জগন্নাথ হাতত দিছোঁ, ই অলপ আইফেল টাউন আহি দেখুৱাই দিব পাৰে আৰু। চাক গাইছ কিমান মানুহ, কেনে এটা মানুহ আছে আৰু কৈছো আৰু এ আৰ কিন্তু এনক আমি বিচাৰি নাপালোঁ আৰু কি হ'ব চেচ দে বিচাৰি নাপালোঁ আমি, কিন্তু এতিয়া আমি যাই আছোঁ গোটেইকেইটা আমাৰ কলেজৰ চলি লগ পাই গ'ল সিহঁতক আৰু আমি যাই আছোঁ এতিয়া। বাই 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 বাই। এফালে এণ্ডিং এফালে ষ্টাৰ্টিং দে আৰু গাইছ এডক পাই গেল। আমি এতিয়া বিচৰি যাই আছো, ফোন লাগছি বাৰু বিচৰি পোৱা নাই, বিচৰি পাওঁ নে নাপাওঁ চাওঁ, এতিয়া যাওঁ বলকচোন গাইছ। জগন্নাথ এইটো চবেইটো জানেই ইয়াক, এটা বস্তু দেখাওঁ কি মানে পুৰা একদম পুৰা ফিটপাত হৈ আছে হা, লম্পেণ্ট চম্পেণ্ট মাৰি, কিন্তু এটা বস্তু চাব নেকি কি মানে মিউজিক ওই একেবাৰে খেলা খেলবা যাব বোলে এৰা হিচাপ যা অ কোনো এইটো বিচৰি আছে কিন্তু বিচৰি পোৱা নাই এতিয়া গেলে বিচৰি পাই গেলো ইমান দেৰি দেৰিকে এইকেইটা সেই তেতিয়াৰ পৰা এন্দুক বিচৰি আছো এতিয়া হে ভাই কি খুচা ভাই মাইকত মাতিছিলো তোমাক সঁচা বিদ্যা গোটেইকেইটা নাম পাইছো জাম 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 গাইছ জাম পুৰা জাম গানে মাত দিলো আকৌ পৰঠা এখন আছো কেনে পানী পানী লাগছি কৈছো আৰু অ কিবা খালানে নহয় হা আমি পৰঠা এখন আছো খাই পেলাই যেনে লাগছি পানী পানী গোটাই পানী গোটাই থৈছো গোটাই থৈছো এই আর গাইস জামৰ মাজে মাজে হাত ধুছি না তামান ভাগাত ধুছি ভাই ভাল লাগছি না ঘুমছি নাকি এটা হচ্ছে 3টা ষোল্ল পালো দে আৰু গেল আমি নামি ললো তাতে বাকী এতিয়া এফালে অভাৰব্ৰিজখন বনাই আছে নহয় এখন গুৱাহাটী পাৰ হ'ব লগা আছে কি জ্বালা গাইছ ক'ত ফুটৰ মাজেদি পাৰ হ'ব লাগিব পাৰ হ'লো দে গাইছ পাৰ হ'লো ভাল লাগছি না ভাল লাগছি বেয়া খুচছো মানে কচু আৰু বঢ়িয়া লাগছে একদম জয়গুৰু শংকৰ কৈ দিয়া কিবা এটা মানে ভাল লাগছে আৰু বহুত বহুত বস্তু কিন্তু মাজতে নদীকে সেইকাৰণে বুজা নাপালোঁ গোটাই গৈছে এইকেইটা এনে চৰাই থৈ দিছি এনে মাত এখনো ষ্টাৰ্ট দিছি কেমেৰাটো অন কৰিলে চব ষ্টাৰ্ট দে আৰু গাইছ বাই বাই ভিডিঅ'টো এনে শেষ কৰোঁ বাকী ভিডিঅ'টো চাই কেনে পালে আপোনালোকে লাইক মানে কৈ দিব আৰু কেনে লাগছি ভিডিঅ'টো বাকী লাইক কমেণ্ট শ্বেয়াৰ খালিটো কৰি দিব আৰু আপোনালোকে বাই বাই